Hello everyone, মই ইউটিউবৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মোৰ নাম হিমাশ্ৰী গগৈ আৰু মোৰ ঘৰ লখিমপুৰ জিলাত। যেতিয়া ইউটিউবৰ ব্লগবিলাক চাওঁ খুব ভাল লাগে আৰু মোৰো এনেকৈ ভিডিঅ' দিবলৈ মন যায় আৰু ইউটিউব চেনেল এটা খুলি ভিডিঅ' দিয়াৰ ইচ্ছা বহু দিনৰ পৰা আছিলে। সেইবাবে ভাবিলোঁ আজি আপোনালোকৰ বাবে অকণমানিকৈ ভিডিঅ' এটা বনাওঁ। নাজানো কেনেকুৱা হয় আৰু আগলৈ এনেকৈ ভালকৈ ভিডিঅ' বনাব পাৰিম নে নাই সেয়াও নাজানো। যদি আপোনালোকে আশীৰ্বাদ আৰু ছাপোৰ্ট কৰে আৰু মৰম চেনেহ দিয়ে তেতিয়াহ'লে নিশ্চয় আগবাঢ়ি যাব পাৰিম। ভিডিঅ' ক'তনো বনাম আৰু ঘৰৰ পিছফালে আহিলোঁ বাৰীখনৰ ধুনীয়া পৰিৱেশটোৰ মাজতে ভাবিলোঁ প্ৰথম ভিডিঅ'টি আগবঢ়াওঁ। এতিয়াৰ পৰা মোৰ চেনেলত আপোনালোকে নতুন নতুন ভিডিঅ'সমূহ দেখি থাকিব, দিবলৈ চেষ্টা কৰিম ভাল ভিডিঅ'। যদি ভিডিঅ'বোৰ ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু কৈছোঁৱেই মোৰ চেনেলটো যিহেতু নতুনকৈ খুলিছোঁ আৰু ইউটিউবৰ ক্ষেত্ৰখনত মই একেবাৰেই নতুন, সেইকাৰণে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম ভিডিঅ' যিহেতু বৰ বেছিও দীঘলীয়া নকৰোঁ, এবাৰ পৰিৱেশটো দেখাই দিছোঁ আমাৰ ধুনীয়াকৈ বাৰীখন আৰু এই পিছফালে এটা পুখুৰী আছে, তাতে মাছ দিয়া আছে, মাজে মাজে বৰশীও বাওঁ ইয়াতে। ভাল লাগে কেতিয়াবা এনেকৈ ঘৰৰ পিছফালে আহি, আৰু সেইকাৰণে ভাবিলোঁ ধুনীয়া পৰিৱেশটোৰ মাজত ভিডিঅ' এটা বনাওঁ। ভিডিঅ'টো কেনেকুৱা হৈছে প্লিজ জনাব আৰু আকৌ কৈছোঁ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।